এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ দেশৰ কিছু তথ্যৰ বিষয়ে। প্ৰথম প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো কোনখন ঠাইত অৱস্থিত? উত্তৰটো হ'ল তাৰাপুৰ। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সংগ্ৰহালয় কোনটো? উত্তৰটো হ'ল ইণ্ডিয়ান মিউজিয়াম। ভাৰতবৰ্ষৰ বিলাসী ৰেল দ্য প্লেচ অন হুইলছৰ ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰে? উত্তৰটো হ'ল দিল্লীৰ কেণ্টনমেণ্টৰ পৰা। কৰ্ণাটকৰ শ্ৰাৱণ বেলাগোলাত অৱস্থিত ভাৰতবৰ্ষৰ সৰ্বোচ্চ মূৰ্তিটোৰ নাম কি? উত্তৰটো হ'ল শ্ৰী গৌতমেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী। ভাৰতৰ দীৰ্ঘতম সুৰংগটো কোনটো? উত্তৰটো হ'ল জৱাহৰ সুৰংগ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? উত্তৰটো হ'ল বাচেন্দ্ৰী পাল। কিমানটা গুহা লগ লাগি অজন্তা গুহা গঠিত হৈছে? উত্তৰটো হ'ল 29টা। ভাৰতীয় বৈদেশিক বাণিজ্য প্ৰতিষ্ঠান ক'ত অৱস্থিত? উত্তৰটো হ'ল নতুন দিল্লী। ভাৰতবৰ্ষৰ 1 টকীয়া কাগজী মুদ্ৰা ছপাকৰণ একচেটিয়া হস্ত কাক প্ৰদান কৰা হৈছে? উত্তৰটো হ'ল ভাৰত চৰকাৰ। সৰ্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ল চণ্ডীগড়। ভাৰতবৰ্ষত বীমা ব্যৱসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি? উত্তৰটো হ'ল ইণ্ডুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। ভাৰতৰ সৰ্বাতকৈ বৃহৎ জেট লাইনাৰ কোনখন? উত্তৰটো হ'ল ভাৰতৰ নতুন বোয়িং 747ৰ পৰা 400 জন যাত্ৰী লৈ একেৰাহে 8,300 মাইল উৰিবলৈ সক্ষম। ভাৰতৰ দীৰ্ঘতম পথ দলং কোনখন? উত্তৰটো হ'ল মহাত্মা গান্ধী সেতু। সৰ্বোচ্চ স্থানত অৱস্থিত অল ইণ্ডিয়া ৰেডিঅ'ৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ নাম কি? উত্তৰটো হ'ল লেহ। ভাৰতৰ এখন ৰাজ্যক ঈশ্বৰৰ ৰাম্যভূমিৰ নামে জনা যায় ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ল হাৰিয়ানা। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ল গোৱা।